মোৰ যোৱা মিনি ব্লগটোত আপোনালোকে দেখিলে মই বশিষ্ঠ মন্দিৰ এনেকৈ আহিবলৈ খোজকাঢ়ি আৰু ইফালে এতিয়া কিনকিনা বৰষুণো পেলাইছে। মই বোলো ইফালে যাওঁ, ভাইটি আৰু খুচুৰি ভাবিছোঁ ক'ত ফাঁচি গ'লোঁ মই বেকাৰ। সি মানে ইমান নোলায় ঘৰৰ পৰা, তো মই ইফালে যাই আছোঁ, ইমান ভিৰ আৰু মই ইফালে যাওঁ সিফালে যাওঁ, মই মাক বিচাৰিছোঁ, মা ক'ত গ'লনো। মই এনেকৈ খোজকাঢ়ি তলৰ পৰা নামি আহিলোঁ, তলৰ পৰা নামি আহি কিনে দেখোঁ এইটো দেখোন মা আমাৰ ইয়াতে এনেকৈ চাওক ধুনীয়াকৈ লিংগ বনাইকিনে পূজা কৰি আছে ইমান ধুনীয়াকৈ, আৰু বহুত ধুনীয়া হৈছে, ইমান মানুহ গেডাৰিং ভিৰ হৈছে ন, বাপৰে বাপ। মই বোলোনো পানীখিনি দেখা পাই আৰু লাহেকৈ কাপোৰ খুলিব পেণ্টটো খুলি কিনে লাহেকৈ আৰু পূৰা চাওক এতিয়া মই ফুলি পূৰা কাপোৰ চাপোৰ খুলি ৰেডি, তাৰমানে পানীত যাওঁ মানেহে মই পানী দেখিলে মানে ৰ'ব নোৱাৰোঁ, ইমান ধুনীয়া। আৰু মই এই ফাইনেলি পানীত খেলি আছোঁ, পানী মাৰিছোঁ, ভাইটিকেইটাৰ লগত খেলিলোঁ, অলপ পানীত নামিলোঁ, ফুৰিলোঁ অলপ পানীত, বহুত মানে মই ইমান টাইম পানীত থাকিলোঁ মানে ক'ব ভাষা নাই, আৰু ইমান ঠাণ্ডা পানীখিনি বাপৰে বহুত, আৰু গৰমত ইমান ধুনীয়া লাগিছিলে পানীখিনি থাকি। আৰু মানুহবিলাকে চবেই লিংগ বনাইখিনি